কামৰ দৰ্শনা ৰ'ব আজি গৰু বিহু নহয় তাৰ কাৰণে সকলোখিনি যোগাৰ কৰি লওঁ আৰু এয়া চাটৰ কাৰণে সকলো বস্তু যোগাৰ কৰিলোঁ আৰু ইফালে মাহ হালধিও সানি আছে দেউতাই মায়ে আৰু আপোনালোক সকলোকে মই ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ সকলো যাতে নৱবৰ্ষটো ভালে কুশলে যায় তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু এয়া দাদা আহিলে মাছ দিবলৈ আৰু আমাৰ দেউতাইও আৰম্ভ কৰিলে গা ধোৱা পৰ্ব গৰু আৰু মাহ হালধি সানিলোঁ আমি সকলো যোগাৰ কৰি লৈছোঁ যেতিয়া গা পা ধোৱালোঁ আৰু এয়া গৰুক গা পা ধুৱাই চাট মাৰি পথাৰলৈ পঠালোঁ তাৰপাছতে এয়া গা ধুই আকৌ টিভিতে বিহু লগাই আমি জেতুকা ছিঙিলোঁ যিহেতু ৰাতিলৈ আকৌ জেতুকা লগাব লাগিব নহয় আৰু এইফালে কোমোৰা পুলি এটা ৰুলোঁ নতুনকৈ বিহু বুলি পেহাৰ ৰুৱাইছে দেই আৰু এয়া জলপান খালোঁ যিহেতু বিহুত জলপান লাগিবই তাৰপাছতে নাহৰ পাতখিনি উলিয়াই ল'লোঁ মন্ত্ৰ লিখিবলৈ বুলি প্ৰতি বছৰে আমি এইটো পৰম্পৰা কৰি আহিছোঁ আৰু এটা পৰম্পৰা হৈছে কণী যুঁজ যিটো আমি কৰিলোঁ দেউতাই মই খেলিলোঁ তাৰপাছতে মায়ে দেউতাই সকলোৱে খেলিলোঁ ঘৰত তাৰপাছতে আকৌ হুঁচৰি আহিলে আৰু সন্ধিয়া জাক দিলোঁ বাই বাই আকৌ লগ পাম